এই ভিতৰৰ লুকছটো চালিয়া মন যায় জুবিন দা পুৰা আৰু এফালে পুৰা অসমীয়া সংস্কৃতিৰ ঘৰ আছে ফুল আছে ঢোল আছে ধুনীয়া আৰু তামাম লুকছ দিছে ভাই তামাম দিছে কিন্তু সিৰিয়াছলি মই গম পোৱা নাছিলোঁ বন্ধই থাকে জিমত আহোঁ পুৱা জিমত আহোঁ সেইখন জিম আৰু এইটো নেশ্যনেল হাইৱে এফালেদি আহি পেলাই কি ধুনীয়া বহি ভাল লাগে কাপোৰৰ কাৰণে বঢ়িয়া হৈছে ভাই আমি বিয়া হ'লো নহয় এতিয়া বহুত কষ্ট কৰিছে বহুত সৰু ল'ৰা আমাতকৈ বহুত বেছি সৰু আৰু বহুত কষ্ট কৰি বহুতখিনি গৈছে তাৰমানে আৰু বহুত কম দামতে হেভি খাব পাৰোঁ আৰু কি আৰু গুৱাহাটীত 3 ষ্টাৰ নে 4 ষ্টাৰ হোটেল আছে নে 4 ষ্টাৰ হোটেলত এই ধুনীয়া কাম কৰিছে বহুত কাম কৰি পেলাই ইয়াত আহি নিজে এক্সপিৰিয়েঞ্চ এই মজা অসমীয়া ল'ৰা বঢ়িয়া সঁচাই লুকছটো বঢ়িয়া লাগছে কিন্তু ধুনীয়া ভিতৰটো আপোনালোকক দেখাম বাৰু এটা বহি টিপটপ আৰু পুৰা ফ্ৰী কিন্তু জাগাটো কিন্তু বৰ ধুনীয়া ফ্ৰী পাৰ্কিং হেভি পাৰ্কিং পুৰা ৱাইড কি খুৱাবি এতিয়া কিবা খুৱাবি নে খাম বুলি আছে এছামিজ থালি তাৰপিছত ইণ্ডিয়ান হ'ব চাইনিজ হ'ব ফাষ্ট ফুড চব মানে চব আইটেম মানে আৰু এটা কাম কৰিবি মোৰ ফালতে কওঁ আৰু ভাই এই এফালত দেখি ধুনীয়াকৈ বকুলৰ গাছ বা নাহৰৰ গাছ জুবিনক ভাল পাই গমাই পাইছোঁ বাৰু ৰুই দিবি ধুনীয়া চেহা হ'ব নহয় না বিকাশ মজা লগা হ'ব এই কাপোৰবিলাক বহি ভাল পাব স্পেচিয়েল কি জানা 99ত মাংস ভাত 99ত মাংস ভাত চিকেন ভাত 99 অনলি 99 মাথাত যদি অলপমান টেনশ্যন হৈ থাকে এনেকুৱা জেগাত আহি পেলাই বিন্দাছ ফ্ৰী হাই বুলি নাই বহি পেলাই খা আমি ডন আৰু মই খাম দেখা আপোনালোকক কেনেকুৱা টেষ্টি বনাই তাৰ ৰিজাল্টটো আপোনালোকক দি আছোঁ হা এই ডন চালৈ খাব হা ভাত খাবৰ কাৰণে বহিছে আমাৰ ঘৰৰ চলি হোটেল দিছে তই খালি ৰিভিউ কেনেকুৱা হৈছে হা ফেক ৰিভিউ নাপাবই কাৰণ কিহৰ কাৰণে ঘৰ চলি হ'লেও 99ৰ থালি এইটো 99ৰ থালি হা অনলি 99ৰ থালি এইখন শব্দটো শুনিছানে এই মজা তই খালি খাই ৰিভিউটো দি কেনেকুৱা হৈছে টেষ্টি কেনেকুৱা হৈছে তোক খালি পাপৰখন অলপ ট্ৰেণ্ডত চলি আছে এইটো সেইকাৰণে পাপৰখন আগতে খাই পেলাই দেখাইছোঁ বাকীখিনি টেষ্ট কৰোঁ ঠিক আছে দেখা পাপৰটো বাৰু ভালে থাকিব চিকেন খাবি নেকি নৰ্মেলখিনি খাই চালি গম পোৱা যাব কেনেকুৱা মজা এয়া মজা নে নেক্সটটো গম নাপাওঁ কিন্তু এই কি ভাজি এইটো কলফুল নেকি ৰঞ্জন কি এইটো কলফুল ভাজি নেকি এইটো এই ভাজিটো কি এই ভাজিটো মই গম পাওঁ ফুল হা কেনেকুৱা লাগছে মজা নে আমাৰ পিয়ৰ মানে গাঁৱত বেছিকৈ অমিতা ফুলটো কম চলে টাউনৰ কিছুমান চুগাৰৰ ঔষধ মেডিচিন চুগাৰ মেডিচিন হয় এইটো মাটিৰ দালি কেনেকুৱা মজা গুলি মাটিৰ দালি কিছুমানে কিন্তু গাহৰি মাংসৰ বাবেৰিৰ লগতো মিলি পেলি খাব সেইটো আৰু টেষ্টি কিন্তু অৰিজিনেল মাটিৰ দালি মজা নেক্সটটো ৰঞ্জন গাহৰি স্পেচিয়েলকৈ বেলেগ চাইডে বনাই দিবি লাগে খালি হা কেৰাহী লৈ পেলাই বেলেগ চাইডে বনাই দিবি গাহৰি মাংস খোৱা মানুহ বহুত আহিব হা কেনেকুৱা দালি মজা মচুৰ দালিটো চবচে বেষ্ট বুলি ক'লো আৰু বহুত ধুনীয়া বনাইছে না মই ৰিয়েলটোৱে কৈ আছোঁ এইটো কি এইটো আলু ভাজি মজা নে বঢ়িয়া নে তাৰপিছত নেক্সট আমাৰ এইটো তই খালি এটা কাম কৰ তই চিকেনৰ লগত এটা বাইট ল কেনেকুৱা লাগে মই কবি চিকেনৰ লগত এটা বাইট ল খালি কেনেকুৱা লাগে কবি মজা অল অ'কে টিপটপ এতিয়া কি কৰা দগৰা আহক মই ৰিভিউটো দিম কেনেকুৱা লাগে খাই পেলাই একদম সেইটোৱে ৰিভিউ হা 100% খাই চাওঁ কেনেকুৱা হয় আপোনালোকে ক'ব আৰু এখন চাওক থালখন আছে এই কি আছে মই নিজে নাজানো ভাই ইমান হেভিকৈ দিছে মানে 99ৰ থাল এখন 99 অনলি 99 ক'ত পাব দুনিয়াত কোনো নাপায় এনেকুৱা টেষ্টি চব আছে লোকেল পূৰা থলুৱা খানা গোটেইখিনি বস্তু চাই থৈ লৈছোঁ হা থৈ লৈছোঁ সৰ্বখিনি আছে খালে কি খাম আছে চিকেন খাই যাওঁ হা কেনেকুৱা বনাইছে আল্টিমেট 99ত দুনিয়া ক'ত নাপায় এনেকুৱা চিকেন চিৰিয়াছলি কি মজা বে
মজা অমিতা ফুল নাপায় ধুনীয়া ফুল নাপায় গাঁৱৰ মানুহ খাব পাৰিব অমিতা ফুল পৰ্যন্ত পায় কি মজা দিবে আৰু বেজি আমি নিজে আমি দেখি super chicken khai dalam chicken ha ngon cái chicken mà sao vậy cái ultimate mới bắt lấy rồi đấy ăn bó খালি খাব এনালৰ বহিব দৰকাৰ নাই কম দামত 99ত চিকেন ভাত খাই যাওক এখন থালি আপোনালোকক দেখা পাইছে হেৰি দেখাই দি তোমালোকক দেখাই দি থালিখন দেখাই দি 99ৰ থালি দেখা দি এখন 99ৰ থালি পাব অসমত ক'ৰবাত ক'তো নাপায় খালি খাৰলি পাব খাৰলি ইভাৰ দিকে আপুনি এনাল পাব নালাগে সেইফালে আপুনি খোৱা পাব নালাগে তেজপুৰৰ পৰা আহিলে আপুনি চাব এনাল পাই খাৰপা পাৰ হৈ আহি পেলাই লেফ্ট চাইডে সোমাই যাব এনাল পাব নালাগে খাই চাব তাৰপিছত ক'ব 99ত মাংস ভাত ইয়াতকে বেষ্ট ৱৰ্ল্ডত ক'তো নাই এনে ক'লো আল্টিমেট খাই মাৰিবে হৈ যাব বুলি হৈ যাব